এইটো ফ্ৰেন্ডছ মই অলৰেডি আনবক্সিং কৰি বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছো এটা আনবক্সিং কৰি আৰু আনবক্সিংটো হৈছে এইটো ফ্ৰেন্ডছ মই অলৰেডি আনবক্সিং কৰি দিলালো আৰু এইটো মই অৰ্ডাৰ কৰিছিলোঁ মিছ'ত আৰু মিছ'ৰ পৰা মই ফাইনেলি আজি পালোঁ বস্তুটো সো এইটোৱে আছিল মোৰ বস্তুটো সো এইটো মই এটা বস্তুটো আপোনালোকে ওপৰত নাই চাগে কি এইটো আচলতে এটা মোবাইল হেংগিং হয় এইটো এনেকে আহিব আৰু এইটো এইফালে 3 পিন আছে এই 3 পিনটো এইটো আপুনি বৰ্ডত লগাই দিব সুইচ বৰ্ডত তাৰপিছত ইয়াতে মোবাইলটো থৈ দিব আৰু মোবাইলটো থোৱাৰ আগতে ইয়াত চাৰ্জাৰডাল এনেকে লগাই দিব তাৰপিছত মোবাইল এইফালে চাৰ্জাৰ পিনডাল মোবাইলত লগাই মোবাইলটো ইয়াত থৈ আৰামছে এনেকে থৈ দিব তাৰপিছত বুইটো ফ্ৰেন্ডছ এইটো মই বস্তুটো আনিছিলোঁ এই কাৰণত মানে কেতিয়াবা কি হয় মই বাহিৰত যাবলগীয়া হয় আৰু বাহিৰত গ'লে কি হয় মানে ৰাস্তাতে মোবাইলটো চাৰ্জ দিবলগীয়া হ'লে মানে ৰাস্তাত কি এতিয়া ধৰ বাছ ষ্টেচন হওক ইয়া ৰেল ষ্টেচন হওক মানে মোবাইলটো চাৰ্জ দিবলগীয়া হ'লে কি হয় মোবাইলটো চাৰ্জ দি কেনে মোবাইলটো থোৱাৰ জেগা নাথাকে মানে কি আপুনি চুইচ বৰ্ডৰ এইটো মোৰ ক্ষেত্ৰতে একো নহয় প্ৰায় সকলোৰে ক্ষেত্ৰত এইটোৱে হয় মানে মোবাইলটো চাৰ্জত লগাই আমি কি কৰোঁ মোবাইলটো চুইচ বৰ্ডৰ ওপৰত থৈ দিওঁ আৰু এইটো বহুত ফ্লেক্সিবল হয় কাৰণ কিয় কিবা কাৰণত যদি মোবাইলটো পৰি যাবলগীয়া হয় তেতিয়াতো আপোনালোক সকলোৱে জানে যে মোবাইলটো কি হ'ব সো সেইকাৰণে মই এইটো বস্তুটো লৈ আহিলোঁ মাৰ্কেটত পালোঁ চাগে কিন্তু মাৰ্কেটত মই বিচাৰি এইটো ডাইৰেক্ট অনলাইনত দেখা পালোঁ আৰু অনলাইনৰ পৰা লৈ আহিলোঁ সো মোৰ কাৰণে বস্তুটো ঠিকেই আছে বেছি দামো নহয় আৰু ভালো লাগিছে এইটো ব্লেক কালাৰ আছে অন্য কালাৰৰ পোৱা যায় যেনে য়েলো পিংক ৰেড এনেকুৱা ধৰণৰ পোৱা যায় কিন্তু মোক একচুৱেলি ব্লেক কালাৰৰ বস্তুবিলাক ভাল লাগে কাৰণ এইটো লেতেৰা হ'লেও থৈ দিব নোৱাৰি তো সেইকাৰণে মই এইটো লৈ আহিলোঁ দামো বেছি নহয় দামটো বাৰু কৈ নিদিওঁ মই তথাপিও অলপ মানে জনাই দিছোঁ মানে 100 টকাৰ ওপৰত আছে আৰু তো আপোনালোকে নিজে চাৰ্চ কৰি চাব পাৰে অনলাইনত ফ্লিপকাৰ্টত হওক বা মিছ'ত হওক মই এইটো মিছ'ৰ পৰা আনিছিলোঁ তো বস্তুটো ভালেই পালোঁ মই ঠিকে আছে মোৰ দামটো হিচাপে তো এতিয়া কি হয় মানে কেতিয়াবা মই বাহিৰত গ'লে এইটো লাগে এইটো লগত লৈ গ'লোঁ আৰু মানে কি চাৰ্জ দিবলগীয়া হ'লে বাছ ধুনীয়াকৈ দিব পাৰিম অকল বাহিৰত বুলিয়ে নহয় ঘৰতো কেতিয়াবা কি হয় মানে ধৰ মোবাইলটো চাৰ্জ দি কিনে হয়তো মানে থোৱা জেগা নাথাকে বেছিভাগতো আমি ধৰ টেবুলত হওক বা কিছুমানে বিচনাৰ ওচৰত চুইচ বৰ্ড ৰাখি তাতে বিচনাত থৈ দিয়ে চাৰ্জ দি কিন্তু ধৰ আলহী ঘৰত গ'লোঁ তাতে হয়তো তেনেকুৱা সুবিধাটো নাথাকিব পাৰে ঠিক তেতিয়া কামত আহিব ঠিক আছে আৰু বস্তুটো মানে ভাল লাগিলে আপোনালোকেও এটা লৈ ল'ব পাৰে তো এইটোৱে আৰু বিশেষ একো নাই এইটোৱে দেখাবলগীয়া আছিল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ এটা কমেণ্ট কৰি জনাবচোন আৰু যদি ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰি থাকিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ লগে আপুনি সংকেতটো পাইছে আৰু পোনপ্ৰথমতে আপুনি ভিডিঅ'টো চাবলৈ পায় আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে